4খন ডিষ্ট্ৰিক্টৰ প্ৰায় 500 যিখিনি CRC আছে তেখেতসকলৰ লগত এটা ৱৰ্কশ্বপ ইয়াত কনফাৰেন্স এটা ৰাখা হৈছে আৰু সকলো CRC উপস্থিত হৈছে আমাৰ এলিমেণ্টাৰী আৰু ছেকেণ্ডাৰী এডুকেশ্যনত CRC সকলৰ ডাঙৰ এটা ভূমিকা আছে বহুত দিনৰ পৰা তেখেতসকলে আমাৰ কোৱালিটি এডুকেশ্যনৰ কাৰণে এফেক্টিভ লাৰ্নিং টিচিং লাৰ্নিং প্ৰচেছটো এফেক্টিভলি কৰাৰ কাৰণে বহুতখিনি কাম কৰি আছে কিন্তু তেখেতসকলৰ বিভিন্ন অভাৱ অভিযোগ সমস্যাবিলাক আগত তেনেকুৱা শুনা হোৱা নাছিলে আগৰ চৰকাৰৰ সময়তো তো আজি তেখেতসকলক মাতি তেখেতসকলৰ বিভিন্ন সমস্যাবিলাক আমি শুনিছোঁ আৰু তেখেতসকলৰ কি এডুকেশ্যনটো শিক্ষাটো আগুৱাই লৈ যোৱাৰ কাৰণে কি কাম কৰাটো তেখেতসকলে বিচাৰে এইখিনি কথা আমি সবে আলোচনা কৰিছোঁ আৰু আজি তেখেতসকলৰ পৰা শুনাৰ পিছত আমাৰ কিছুমান ৰিচোৰ্চ পাৰ্চনবিলাক হোৱাৰ পিছত এটা মাহল এটা পৰিৱেশ এটা বিটিআৰত আহিছে আমি যোৱা 2 বছৰত আমাৰ চৰকাৰ অহাৰ পিছত শিক্ষাটো প্ৰাধান্য দি বহুতখিনি কাম কৰি আছোঁ আৰু অনাগত দিনত আমাৰ যেটো স্কুল এডাপশ্যন প্ৰগ্ৰাম বিটিআৰ গভৰ্ণমেণ্ট কাউন্সিলিং প্ৰগ্ৰাম আৰু CRC সকলক আজি ষ্ট্ৰেংথেন কৰাৰ কাৰণে তেখেতসকলক বিভিন্ন প্ৰক্ৰিয়াৰে সাপোৰ্ট কৰাৰ যেটো প্ৰগ্ৰাম এই সকলো লৈ পেলাই মই আশা কৰিছোঁ আৰু এটা 2 বছৰৰ পিছত গোটেই বিটিআৰৰ এডুকেশ্যনৰ সিনাৰিওটো চেঞ্জ হ'ব লাহে চেঞ্জ হৈ আহিছে গতিকে মই CRC সকলক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আৰু ভালকৈ কাম কৰিবলৈ তেখেতসকলক মই অনুৰোধ কৰিছোঁ ইতিমধ্যে বিটিআৰৰ কেৱল বিটিআৰৰ নহয় অল অভাৰ অসমৰ ভিতৰতে বাক্সা জিলাত আটাইতকৈ ড্ৰপ আউট ষ্টুডেণ্টৰ সংখ্যা বেছি এইটো বিষয়টো আজিৰ মিটিঙত মানে স্থান লাভ কৰিলে মানে চাওক ড্ৰপ আউটটো আমাৰ আগত কমি গৈছিলে ইয়াৰ পিছত আকৌ বাঢ়ি গৈছে লাহেকৈ তো এইটোৰ ওপৰত আমি এতিয়া কাম কৰিবলৈ ওলাইছোঁ আৰু এলিমেণ্টাৰীতকৈ ছেকেণ্ডাৰী বা ওপৰত যিমান যায় ইমান ড্ৰপ আউট হৈ যায় তো বহুত ল'ৰা ছোৱালী হয়তো এফৰ্ড কৰিব নোৱাৰে বহুতখিনি সমস্যা আছে এতিয়া আমি যিবিলাক ষ্টুডেণ্ট সুপাৰ 50 কৰিছোঁ বা বিভিন্ন প্ৰগ্ৰামত পাইছোঁ বহুত ল'ৰা ছোৱালীয়ে আজি এফৰ্ড কৰিব নোৱাৰে তেনেকা হৈছে আৰু ইয়াৰ বিভিন্ন কাৰণ আছে কাৰোবাৰ আৰ্থিক কাৰণ কাৰোবাৰ বেলেগ কাৰণ আছে সো সেই কাৰণবিলাক আজি আমি ষ্টাডি কৰি আছোঁ আৰু মই আশা কৰিছোঁ যে সেইখিনি গোটেই ষ্টাডি কৰাৰ পিছত আমি সব মেজাৰ্ছবিলাক ল'লে ড্ৰপ আউটৰ আমাৰ 100% কমি যাব আৰু কোৱালিটি এডুকেশ্যনটো আমি 100% এনশ্योर কৰিব পাৰিম थाखो जिसेआव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रीमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE NEET CUET इन्जिनियारिं मेडिकल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो बे फरायसालियाव बिजाब बाख्रि फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय मोसानाय बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सुलाद लानो हागोन